নমস্কাৰ, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আহকচোন আজি আপোনালোকৰ কাৰণে অতি সহজতে বনাব পৰা দুটা পিটিকাৰ ৰেচিপি লৈ আহিছোঁ আৰু প্ৰায় আপোনালোকে বনাই খায়েই, কিন্তু একেই তেনেধৰণেই বনাইছোঁ। প্ৰথমতেই বনাম কঁঠালগুটি পিটিকা, আৰু এয়া কঁঠালগুটি মই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু বইল কৰি থোৱা আছিলে, আৰু লগতে আলু এটাও লৈছোঁ। কঁঠালগুটিখিনি আৰু লগতে আলু দুপিচ ধুনীয়াকৈ ভাঙি ল'ব। এয়া অলপমান ভাঙি লোৱাৰ পিছতে ইয়াতে মই নিমখ দিছোঁ, আৰু লগতে মই মান ধনিয়া পাত দিছোঁ আৰু পিঁয়াজ কাটি লোৱা কেঁচা পিঁয়াজ দি দিছোঁ, আৰু দুটামান জলকীয়া দি দিছোঁ, আৰু লগতে আদাও দিছোঁ। দি ধুনীয়াকৈ সানি ল'ম, আৰু তাতে মিঠাতেল অকণমান দিব। আৰু ইয়াতে মেইন বস্তু দিছোঁ এইটো, ইয়াতে মই পিঁয়াজ আৰু মিঠি গুটি ভাজি লৈছিলোঁ, আৰু তাতে মই শুকান জলকীয়াও ভাজি লৈছোঁ। মিঠি গুটি অলপমান সৰহকৈ দি ভাজি লৈছোঁ, আৰু তেলত ভাজিছোঁ, মিঠাতেলত ভাজিছোঁ, আৰু মিঠাতেলখিনিৰ লগতে মই শুকান জলকীয়া আৰু মিঠি গুটি আৰু এটা পিঁয়াজ যিটো ভাজি লৈছিলোঁ, পিঁয়াজটো গোটেইখিনি ইয়াতে দি সানি ল'ম। আৰু এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয়। মেইন বস্তু এইটোৱে বুলি ক'ব লাগিব। কেঁচা পিঁয়াজ সলনি আপুনি ভজা পিঁয়াজো দিব পাৰে অকল, মই কিন্তু কেঁচা পিঁয়াজো দিছোঁ, আৰু পিঁয়াজটো ভজাৰ পিছত আৰু যিখিনি তেলত ভাজিছিলোঁ সেই তেলখিনিও দি দিছোঁ, আৰু মিঠি গুটি দিলে মানে বেছি ভাল লাগে, মিঠি গুটিও দিছোঁ। এয়াই পিটিকা, এনেকৈ বনাই খাবলৈ বহুত টেষ্টি লাগে। বেলেগ বেলেগ ধৰণেও বনাই খাব পাৰে, মই বেলেগ বেলেগ ধৰণেও বনাই খাওঁ, কিন্তু এনেকৈ বনাওঁ কেতিয়াবা, আৰু সেইকাৰণে ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আৰু এয়া পিটিকা ৰেডি, কঁঠালগুটি আৰু আলুৰ সৈতে। আৰু আপোনালোকে খাই ভাল পায়নে জনাবচোন। মই বাৰু কঁঠালগুটি পিটিকা খাই বহুত ভাল পাওঁ। আৰু এয়াই হ'ল, আৰু এতিয়া আৰু এখন পিটিকা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, গতিকে চাওঁ ব'লকচোন। সেয়া এখন হ'ব আলু পিটিকা, আৰু মই আলু গুটি কিছু অকল চাফাকৈ ধুই লৈছোঁ কাটি, আৰু বাকলিটো গুচোৱা নাই, পিছত গুচাই দিম। এতিয়া গেছটো অন কৰি দিছোঁ, বইল হ'বলৈ দিছোঁ। আৰু এয়া আলুগুটি উতলি আছে, আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ সিজি গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ। মই যে কৈছিলোঁ আজি এটা বস্তু দি বনাম বুলি, এইটোৱেই হ'ল মচন্দৰী পাত আৰু আলু পিটিকা বনাম। কোনে কোনে এনেকৈ বনায়। মই আগতে যে আলুৰ সৈতে মচন্দৰী এনেকৈ পিটিকা কৰি খাই মই জনা নাছিলোঁ, আৰু মনলৈ আইডিয়াটো অহাও নাছিলে। এদিন আমাৰ বৌয়ে বনাই খোৱালে, খাই ভাল লাগিলে, ভাবিলোঁ আজি ময়ো বনাওঁ, আৰু মিহি মিহিকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত মই তাতে অকণমান নিমখ দি ধুনীয়াকৈ মোহাৰি ল'ম। পৰা আলুৰ লগত মিহলাই পেলাই যদি সানো, তেতিয়া ইমান মিহি নহ'বও পাৰে, গুৰি নহ'বও পাৰে, সেইকাৰণে মই এনেকৈ আগতীয়াকৈ সানি লৈছোঁ। মচন্দৰীটো আমাৰ দেহৰ কাৰণে কিমান উপকাৰী জানেই সকলোৱে। এনেই খাবলৈ মন নাযায়, এনেকৈ হ'লে খাবলৈ মন যায় বাৰু, ভাল লাগে যে। আলু গিচকল ধুনীয়াকৈ বাকলি গুচাই মই ইয়াতে দি ল'লোঁ, আৰু লগতে মই কেঁচা পিঁয়াজ দিছোঁ, আৰু বেলেগে ইচ্ছা কৰিলে যিটো ভাল হয় আৰু মানে ভাবি পেলাই যে আমুকটো দিলে ভাল হ'ব, সেই বস্তুটো দি খাব পাৰে। কিন্তু মই অইন একো দিয়া নাই। কি দিম দেখিবই। মই অকণমান নিমখ দিম আলুখিনিত, আগতে মই অলপ নিমখ দিছিলোঁৱেই পাতখিনি যেতিয়া মই পিটিকিছিলোঁ। এতিয়া মই অকণমান নিমখ আৰু মিঠাতেল আৰু পিঁয়াজ দি ধুনীয়াকৈ সানি ল'ম। আপোনালোকে নাভাবিব যে বৰ পিটিকা বনাব শিকাইছে বুলি, সেইটো কথা কাৰণে নহয়। একচুৱেলি কিবা আইডিয়া এটা দিছোঁ, কিছুমানে হয়তো নাজানিবও পাৰে, হয় নাই বাৰু। বহুতে জানে, বহুতে নাজানে, সেইকাৰণে কিবা আইডিয়া এটাও দিছোঁ যাতে এনেকৈ খাব পাৰি, এনেকৈ দিছোঁ। আৰু মই যিটো জানিছোঁ মানে সেইটোকে দিছোঁ, আৰু হয়তো কিছুমানে নাজানিবও পাৰে, বহুতে মোতকৈ বেছিকৈ জানিবও পাৰে, সেইটো আপোনালোকে ইমান মাথা নামাৰিব। গতিকে এয়া পিটিকা ৰেডিয়ে হ'ল। নিমখ আৰু অকণমান দি দিলোঁ মই, আৰু ইয়াতে মই জলকীয়াটো লাষ্টত এড কৰিম, যিহেতু বিহ জলকীয়া দিম মানে, আৰু মোৰ সানিবলৈ বহুত ভয় লাগে, দিওঁ নিদিওঁগৈ আছোঁ। আৰু এয়া বিহ জলকীয়া দি দিলোঁ। খাবলৈ হ'লে এইকণ কষ্ট কৰিবই লাগিব, অকণমান পুৰিলেও পুৰিব আৰু হাতত। আৰু এয়া জলকীয়া দি ধুনীয়াকৈ সানি দিলোঁ, আৰু আমাৰ পিটিকা ৰেডি। আৰু আপোনালোকে যিসকলে খোৱা নাই খাই চাবচোন। এয়া আমাৰ পিটিকা ৰেডি। অতি সহজতে দুবিধ পিটিকা ৰেডি হৈ গ'ল। কৈছিলোঁ এনেই অতি সহজতে বুলি, আৰু সহজতে হৈও গ'ল। আজিলৈ বাই বাই। আকৌ আহিম নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো অল কৰি দিব। বাই বাই।